নমস্কাৰ, স্তুতি গোস্বামী নামৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পালেং বিলাহীৰ ৰন্ধা মাছৰ আঞ্জাৰ এটা ৰেচিপি। ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মাছৰ আঞ্জাৰ কাৰণে মই লৈছোঁ পালেং আৰু ধনিয়া। ইয়াতে পালেং 3 মুঠি আছে, তাৰে মই 2 মুঠি লৈছোঁ আৰু ধনিয়াও এমুঠি লৈছোঁ। মাছ 7 পিচ এনেকৈ ভালকৈ ধুই নিমখ হালধি সানি লৈছোঁ। পালেং 2 মুঠি আৰু ধনিয়া এমুঠি ভালদৰে ধুই এনেকৈ মিহিকৈ কাটি ল'লোঁ। 4টা বিলাহী এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। লগতে কেইটামান কেঁচা মটৰ লৈছোঁ। প্ৰথমে এটা কেৰাহীত তেল লৈ তেলখিনি গৰম হোৱাত মাছখিনি ভাজি ল'লোঁ। এইটো বাহু মাছ হয়, আপোনালোকে যিকোনো মাছ ল'ব পাৰে। আপোনালোকেতো এনেদৰে পালেং বিলাহীৰে মাছৰ আঞ্জা ৰান্ধি খাইছে, কাৰণ এইটো আমাৰ থলুৱা অসমীয়া খানাই হয়। তথাপিও মই কেনেকৈ ৰান্ধিছোঁ তাকে দেখুৱাবলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। মাছখিনি ভাজি হ'লত সেয়া তেলতে মই দিছোঁ অকণমান মিঠি গুটি আৰু লগতে এটা কেঁচা জলকীয়াও দি দিছোঁ। মিঠি গুটিখিনি পকি যোৱাত ইয়াতে মই বিলাহীখিনি দি দিলোঁ। আৰু বিলাহীখিনি সম্পূৰ্ণ সিজি যোৱালৈকে মই এইখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো মই হাইতে ৰাখিছোঁ। আৰু বিলাহীখিনি ভাজি থাকোঁতে ইয়াতে মই দিছোঁ আন্দাজমতে হালধি আৰু নিমখ। আৰু বিলাহীখিনি সম্পূৰ্ণ গলি যোৱালৈকে মই এইখিনি ভাজি লৈছোঁ। এয়া বিলাহীখিনি সম্পূৰ্ণ সিজিলে, এতিয়া মই ইয়াতে কেঁচা মটৰখিনি দি দিম। আৰু মটৰখিনিও অলপ সিজালৈকে মই ইয়াক ভাজি ল'ম। মটৰখিনি কোমলীয়াই হয়, সিজোতে বেছি দেৰি নালাগে। এয়া মোৰ মটৰখিনিও সিজিলে, এতিয়া মই ইয়াত কাটি থোৱা পালেং আৰু ধনিয়াখিনি দি দিম। পালেং ধনিয়া দি মই প্ৰায় 15 মিনিটমান ভাজি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। এতিয়া আমাৰ পালেংখিনি সিজিবলৈ আৰম্ভ কৰিছে, লগতে পানীও ওলাইছে। পালেঙৰ পানীখিনি শুকাই গৈ পালেং আৰু মটৰ ভালকৈ সিজিলে। আৰু এতিয়া মই ইয়াতে দিম উতলা পানী। এইটো মাছৰ জোলেই বনাইছোঁ, গতিকে পানীৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ, কাৰণ মাছ দিয়াৰ পাছত এইখিনি উতলিব লাগিব। আপোনালোকে পানীৰ পৰিমাণটো নিজৰ আন্দাজমতে দিব। পানী দি হৈ গ'ল আঞ্জাত। এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। আৰু গোটেই মাছখিনি দিয়াৰ পাছত মই এইখিনি প্ৰায় হাই ফ্লেমত 10 মিনিটমান উতলিবলৈ দিছোঁ। মাছৰ আঞ্জা উতলি আছে। আৰু উতলি থাকোঁতে পুনৰ এবাৰ মই লৰাইও দিছোঁ। এতিয়া আমাৰ পালেং বিলাহীৰে ৰন্ধা মাছৰ আঞ্জা ৰেডি হৈ গৈছে, আৰু 10 মিনিটৰ পাছত মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া মই এই মাছৰ আঞ্জাখিনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে যদি এনেদৰে পালেং বিলাহীৰে মাছৰ আঞ্জা ৰান্ধি খোৱা নাই, এবাৰ ৰান্ধি খাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।